তো হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মানে একো নতুন ভিডিঅ' নহয়, নলবাৰীখনত বহুত জেগাত পানী হৈছে। ক'ত পানী হৈছে, কিংকে পানী হৈছে, ক'ত ডুবি আছে, পানীৰ মাজত এনেকুৱাকৈ ডুবি আছে গম পোৱা নাই। তো ৰাতিপুৱাও লাগিছিলোঁ, ভাবছিলোঁ ৰাতিপুৱা আকৌ ভিডিঅ' নবনাওঁ। তো এতিয়া একবাৰ নাই বান্ধি দিয়ক, নলবাৰীখন ডুবিটো আছে। কিমান ডুবছি, কি ডুবছি, চক পানী, ইমান পানী হৈছে। মানে এনেকুৱা পানী হৈছে নলবাৰী টাউনত, তাৰমানে চাবাৰ উপায় নাই। ভৰি দিলে পানী, আমাৰ মেইন ৰাস্তাৰ পানী হৈছে। তাৰমানে ৰাতিপুৱা বিচনাৰ পৰা উঠিছোঁ, উঠি কিনে চাওঁ যে পানীয়ে পানী, ৰাস্তাত এনেকুৱা পানী। ভৰি দিলে তাৰমানে আঁঠুক লগি তাৰমানে পানীয়ে, গাড়ীৰ চাকা ডুবি যায়। এই চক পানী, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে পানী। এনেকুৱা পানী, তাৰমানে পানীয়ে পানী, নলবাৰীখন ডুবি গৈছে পানীৰ তলত। উপায় নাই, এই হ'ল আমাৰ নলবাৰী। আগতে কৈছিলোঁ এই আমাৰ গুৱাহাটী, পানী এজাক বৰষুণ দিলেই ডুবি যায়। এতিয়া আমি কওঁ এজাক বৰষুণ দিলেই নলবাৰী ডুবি যায়। চক পানী Hi friends, okay? Jiliguni direnggar aru hatna besok bom bani na. দুখৰ কথা যে আমাৰ নলবাৰীত পানী হৈছে, ইমান পানী, পানীয়ে পানী। কৈছিলোঁ সৰুতে পানীয়ে প্ৰাণীৰ প্ৰাণ, কিন্তু ইমান পানীও পানীৰ প্ৰাণ নহয় দিয়ক। পানীৰ গোটাই জীৱন ধ্বংস কৰি পেলাইছে। পানী মানুহৰ প্ৰাণ, পানীয়ে প্ৰাণৰ প্ৰাণ নহয়, চৰি কি কৈছিল, পানীয়ে প্ৰাণীৰ প্ৰাণ। তো এতিয়া পানীয়ে প্ৰাণীৰ মহাকাল, উপায় নাই। এতিয়া আমাৰ গোটেইখিনি দেখি যাম দিয়ক। নলবাৰী টাউনখন এতিয়া জিলিগুনি চক পালে, আমি এই জিলিগুনি চকতো পানী হৈছে অলপ। বুচিঙা খাব মোৰ বৰ ইচ্ছা গৈছে। নলবাৰীত পানীয়ে পানী হৈছে, হয় পানী চেঙা আমি অলপ, পানীয়ে পানী, একাঠো পানী হৈছে, একাঠো। পানির মাঝে কিনকে যাবো রাস্তা না আমার দোকানের বাইরে না কিন্তু পানি এইখন আমাৰ সঁচাকৈ মৰমৰ নলবাৰীখন আজি পানীত ডুবি আছে। মানে হাঁহ নষ্টা হৈ গৈছে নলবাৰীত আজি, ইমান পানী। বাপৰে বাপ, নালা ক'ত পানী, মাৰি ৰাস্তা ক'ত ধৰবাই নোৱাৰা হৈছে। আকৌ নালাই ৰাস্তাই পূৰা সমান হৈ গৈছে। অলপমান যদি ইফাল হৈ যায় নালা কাষত, নালাত সোমাই যাব এই চক নালাৰ হ'ল। আৰু এইখন আমাৰ থানা, নলবাৰী থানা, আৰক্ষী থানা। এইটো হ'ল আমাৰ নলবাৰী মেইন পইণ্ট। আপোনালোকক মই দেখিছিলোঁ প্ৰথম ভিডিঅ'তে, এইখন আমাৰ নলবাৰী মেইন পইণ্ট। আপোনালোকক একদিন দেখাম মই, এনেকৈ দেখাম তাৰমানে নলবাৰীখন গোটেই ৰাতি দেখাম। মোটামুটি 6টামানৰ পৰা ৰাতি 8টামানৰ ভিতৰত এটা ভিডিঅ' বনাম, ৰাতিৰ ভিডিঅ' তাৰমানে। সেইটো ভিডিঅ' ভাল কৰিম, আপোনালোকক দেখাম ৰাতি আপোনালোক আমাৰ নলবাৰীখন কেনে দেখি চাব। ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু কমেণ্ট চমেণ্ট কৰিলে ভাল লাগে দিয়কচোন। আমাৰো মানে কিবা কিবি নহয়, মোৰ চকত যাই আছোঁ, পুৰি খাম আৰু কিবা বুট চিংৰা টান পালা গৈছে, বুট চিংৰাটো লৈ আহিম। আহি কিনে ধুনীয়াকৈ MNC হয়দি গুচি যাম, যাই কিনে বঢ়িয়া ঘৰত লেপলৈ শুই থাকিম। আপোনালোকৰ লেপলৈ শুই থাকিব। তো বলক কিবা এটা খাই লওঁ। তো আমাৰ খোৱা লোৱা হৈ গ'ল। আমি ইয়াত নেট খালোঁ দিয়ক, কাৰণ আমি খাই আছোঁ, আপোনালোকে চাই থাকিব, লোভ লাগব না আপোনালোকৰো, সেইকাৰণে নেট খেলোঁ। এনে কৈছোঁ দিয়ক, জমিনি কৈছোঁ, বেয়া নাপাব। তো আমি যাই আছোঁ এতিয়া বৰ্তমান নলবাৰী MNC কলেজ হৈ, সিপিনেদি যাম, সিপিনেদি যায় কিমান পানী হৈছে আপোনালোক দেখুৱাই আছোঁ। সঁচাকৈ বহুত পানী হৈছে নলবাৰীততো, পানীৰ অভাৱ নাইয়ে। এতিয়া MNC কলেজ বুলি ক'লে পানীৰে ভাণ্ডাৰ আছিল আগতে। এতিয়া অলপ ৰাস্তা ভাল হোৱাৰ কাৰণে পানী নুঠে, সিমান নুঠে, তথাপিও উঠে চক। কিন্তু ৰাতিৰ ভিউগেলা অলপমান বেলেগ হৈ যায়। ৰাতি আপোনাৰ নলবাৰী কলেজ হওক, MNC কলেজ হওক, কমাৰ্চ কলেজৰ বাউণ্ডাৰীত হওক, নলবাৰীখন গোটেই নলবাৰীখন কিবা এটা ভিউ তাৰমানে ভাল লাগে আৰু ভিউটো। সেইকাৰণে একদম ভাল বনাম,
চাওক এইখন হ'ল আমাৰ MNC কলেজ পানী হৈছে কিন্তু আগৰ নিচিনা পানী হোৱা নাই এইবাৰ পানী বহুত কম ভাল লাগিল আৰু চাওক আগতে বহুত মাছো মাৰি আছে খাপাৰ মাৰি আছে এই চাওক খাপাৰ দেখি আছোঁ আপোনালোকে চাওক মাছ মাৰি আছে খাপাৰ লৈ পূৰা মাছ পাব চাওক চাওক আপুনি কি নলবাৰীত এনাহান জেগা এটা নাই য'ত পানী হোৱা নাই গলিয়ে গলিয়ে পানী হৈছে ৰাস্তাই বিদ্যাপুৰৰ প্ৰতিটা গলিতে মোটামুটি পানী হৈছে দিয়ক উপায় নাই বিদ্যাপুৰ শান্তিপুৰ আমাৰ চক বজাৰতে হৈছে আৰু এইগিলা গলিত নহ'ব নেকি আৰু গলিগিলা সৰু ৰাস্তাই নালাগিলা বান্ধিছে পানী হ'বই তো এনেকৈ গৈ আমি জিলিকনি চকে দিনকৈ ডাইৰেক্ট বাহিৰে ঘৰত যাই আছোঁ তো আৰু একবাৰ কওঁ ভিডিঅ' ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব ভাল লগা ভিডিঅ' সিমান নহয় কিন্তু মই বনালোঁ আপোনালোকক মৰম পাম বুলি বান্ধিছোঁ যাতে ভিডিঅ'টো ভাল পায় আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ে চেনেলটো লাইক কমেণ্টখিনি কৰি দিয়ে তেতিয়া আমাৰো জোচটো বাঢ়ে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব তো ঘূৰি আহি আৰু সেই একে জেগাই পালোঁ বিৰেন গেৰেজ পালোঁ যিহেতুকে আমি ঘৰ পালোঁৱে দেখালোঁ যিখিনি দেখাব পাৰোঁ সেইখিনি দেখাই দিলোঁ এতিয়া ঘৰত যাওঁ তো আজিলৈ এইখিনিতে সমাপ্ত কৰি লৈ ভিডিঅ'টো নেক্সট ব্লগলৈ আপোনালোকে অপেক্ষা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই